हेलो फ्रेंड्स, आज नतुन भिडिओटोলৈ আপোনালোকক সকলোকে স্বাগতম। আজি আমি ভিডিওটোত কথা পাতিম যে আমাৰ অসম চৰকাৰ যেতিয়া বিজেপি শাসনলৈ আহিছিল তেতিয়া নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি দিছিল যে এইটো বছৰৰ ভিতৰত 1 লাখ নিবনুৱাক কৰ্মসংস্থান দিয়া হ'ব আৰু সেই চৰ্ত পূৰণৰ নিমিত্তে অসম চৰকাৰে বিভিন্ন পদত খালী হৈ থকা পদসমূহ কিছু সংখ্যক প্ৰায় 50,000 আশে-পাশে অলৰেডি মুকলি কৰিছে আৰু সেই পদসমূহ আপুনি ক'ত গৈ কেনেকৈ চাব পাৰিব, তাকো ঘৰতে বহি কোনো কেফেত নোযোৱাকৈ ক'তো নোযোৱাকৈ আপুনি কেনেকৈ চাব পাৰিব। গতিকে গোটেই সবিশেষ মোৰ এই ভিডিঅ'ত, গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাই থাকিব। আৰু যদি আপুনি মোক ফেচবুকত চাই আছে তেতিয়াহ'লে ফেচবুকৰ পেজটো লাইক কৰি দিব, লগতে ভিডিঅ'টো লগৰবোৰৰ লগত শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি মোক ইউটিউবত চাই আছে তেনেহ'লে মোৰ স্মাৰ্ট টেক মাধৱ নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো অন কৰি ৰাখিব। গতিকে বলক বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমতে তাৰ বাবে যাব লাগিব যিকোনো এটা ব্ৰাউজাৰ আপুনি অ'পেন কৰি লওক। মই মোবাইলতে আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ বস্তুখিনি। যিকোনো ব্ৰাউজাৰ এটা আপুনি অ'পেন কৰাৰ পিছত ইয়াত আপুনি চিম্পলি টাইপ কৰি দিব আছাম কেৰিয়াৰ। আছাম কেৰিয়াৰ টাইপ কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পাব। মই মোবাইলৰ ডেস্কটপ মোডটো অন আছে কাৰণে এনেকুৱা দেখিছে আপোনালোকে। তো যদি আপুনি লেপটপত খোলে এনেকুৱা দেখিব, বা মোবাইলৰ ডেস্কটপ মোডটো অন কৰি ল'লে এনেকুৱা ইণ্টাৰফেচ দেখা পাব। এতিয়া ওপৰত দেখিছে asamcareer.com, ইয়াত আপুনি ক্লিক কৰি দিব। ইয়াত আপডেটেড A to Z চাকৰি আৰু চবতকৈ ডাঙৰ খবৰ যে আপোনালোকৰ জনাবলৈ পাই সুখী হৈছোঁ যে অসম চৰকাৰৰ চবতকৈ ডাঙৰ যিটো ভেকেঞ্চি ওলাইছে, প্ৰায় 4,000 পোষ্ট ওলাইছে হেল্থ ডিপাৰ্টমেণ্টত। হেল্থ ডিপাৰ্টমেণ্টত 4টা ডিপাৰ্টমেণ্ট আছে, DHS, DME, DHSFW আৰু আয়ুষ। এই 4টা চবতকৈ আৰু সুখবৰটো যিটো মই আপোনালোকক দিব গৈ আছোঁ, এই 4টা ডিপাৰ্টমেণ্ট মিলি যিটো আপুনি স্ক্ৰীণত দেখা পাই আছে, এই 4টা ডিপাৰ্টমেণ্টৰ মিলি এটাই কম্বাইন এক্সাম হ'ব। আৰু ইয়াত আপুনি ক্লাছ 8ৰ পৰা ডিগ্ৰীলৈকে বিভিন্ন পোষ্ট খালী হৈ আছে। গতিকে আপুনি একদম নিম্নতম কোৱালিফিকেশ্যন যদি ক্লাছ 8 পাছৰ হয় তেতিয়াও আপুনি বিভিন্ন পদ ইয়াত এপ্লাই কৰিব পাৰিব। তাৰ উপৰিও আপুনি যদি হায়াৰ ছেকেণ্ডেৰী পাছ হয়, গ্ৰেজুৱেশ্যন পাছ হয়, সকলোৰে কাৰণে ইয়াত বিভিন্ন ধৰণৰ পোষ্টসমূহ খালী হৈ আছে। আৰু চবতকৈ ডাঙৰ কথাটো হয় DHS আছাম, DME, DHSFW আৰু আয়ুষ, এই 4টাৰ মিলি এটা কম্বাইন এক্সাম হ'ব। এই কম্বাইন এক্সামত এটা পাছ কৰিলে ইয়াত ধৰক প্ৰায় যিমান কেটেগৰী, প্ৰায় 15, 20, 30টা কেটেগৰীৰ যিমান কেটেগৰী পোষ্ট আছে, এটাই পৰীক্ষা হ'ব কম্বাইন এক্সাম। সেইটোত পাছ কৰিলে আপুনি তাৰ যিকোনো এটা পোষ্টত আপুনি চাকৰি কৰিব পাৰিব। এপ্লাই কৰাৰ সময়ত সেইকেইটাত আপুনি টিক লগাই দিব লাগিব। তো এইকেইটাত চাওক, এইটো মেইন আছিলে এইকেইটা। তাৰপিছত আপুনি চাওক JB ল কলেজ যোৰহাটৰ ৰিকুৱাৰমেণ্ট ওলাইছে, তাৰপিছত LSM ৰিকুৱাৰমেণ্ট ওলাইছে, হিন্দুস্তানত ৰিকুৱাৰমেণ্ট ওলাইছে, চাওক ESIC গুৱাহাটীত ৰিকুৱাৰমেণ্ট ওলাইছে। তো গোটেই ডিটেইলছ আপোনাৰ যিমান যি জব ওলায় আপুনি ইয়াতে চাব পাৰিব। হোজাই ৰিকুৱাৰমেণ্ট ওলাইছে। তো এইটো আছিলে এটা সৰু ইনফৰমেশ্যন যে আপুনি জববিলাক যে ওলায় সেইটো আপুনি কেনেকৈ গম পাব, যে সঁচা জব ইনফৰমেশ্যনটো আপুনি কেনেকৈ গম পাব। তো যদি আপুনি মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে ইনফৰমেশ্যনটো যদি আপোনাৰ অলপো উপকাৰ হোৱা যেন লাগে তেতিয়াহ'লে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু আপুনি হেল্থত কেনেকৈ এপ্লাই কৰিব তাৰ ওপৰত মই এটা ভিডিঅ' বহুত জলদি আপলোড কৰিম। আপোনালোকে তাত গৈ হেল্থৰ এপ্লাই নিজে কৰিব পাৰিব। ধন্যবাদ।